পিছৰ পৰ্যায়টো যাতে আপোনালোকৰ এনেকুৱা উপস্থিতি আমি দেখা পাওঁ, সহায় সহযোগিতা দেখা পাওঁ। আজিৰ অনুষ্ঠানত মাংগলিক কাৰ্য সম্পন্ন কৰিলে তিনিজন বাবে আমাৰ জৰিয়তে, আৰু বাকী এই লাই খুঁটা স্থাপন কৰিব আদৰণি সমিতিৰ মহাৰাজত জয়ন্তী আদৰণি সমিতিৰ সভাপতি। জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় 1948 চনত স্থাপিত হৈ আজি 2023 চনত আমি ৭৫ বছৰত ভৰি দিছোঁ। সেই উদ্দেশ্যেৰে আমাৰ মহাৰাজৰ জয়ন্তী আমি উদযাপন কৰিব ওলাইছোঁ 3, 4, 5 বিস্তৃত কাৰ্যসূচীৰে। 5 তাৰিখে আমাৰ ইয়াত মুকলি সভা হ'ব। মুকলি সভাত আমাৰ অসমৰ মন্ত্ৰীসভাৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিশিষ্ট মন্ত্ৰীসকলক কেশৱ মহন্ত ডাঙৰীয়া, আমি শিক্ষামন্ত্ৰী ডাঙৰীয়া তথা আমাৰ গাৰ্জেন মন্ত্ৰী সকলোকে আমি মাতিছোঁ। তেখেতসকল আহিব আৰু অনুষ্ঠানটো এই 3 দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰাৰ উদ্দেশ্যে আজি আমি যিটো মুখ্য আমাৰ পেণ্ডেল হ'ব তাৰ লাই কোঠা মাংগলিক অনুষ্ঠান আমাৰ ইতিমধ্যে হৈ গৈছে। অনুষ্ঠানটোত যিধৰণে মানুহৰ সঁহাৰি, ৰাইজৰ সঁহাৰি, আমাৰ প্ৰচাৰ কমিটিৰ সঁহাৰি আৰু বিভিন্ন চাব কমিটিবিলাকৰ সঁহাৰি আমি ইয়াত পাইছোঁ, নিশ্চয় আমাৰ অনুষ্ঠানবোৰ অতি ধুনীয়াকৈ আমি পালন কৰিব পাৰিম